নমস্কাৰ বন্ধুসকল, নেচাৰ বয় সুৰজিত চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পুৱাই এজাক সুন্দৰ বৰষুণ আহি মোক নষ্টালজিক কৰি থৈ গ'ল আৰু মনত পেলালে মোৰ শৈশৱৰ কিছু মুহূৰ্তলৈ মই বন্ধুসকলৰ লগত কটোৱা কিছু মুমেণ্টছ। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আপোনাৰো এই স্কুলত পঢ়ি থকা দিনবিলাকলৈ হয়তো চাগে মনত পৰি যাব পাৰে। তো ষ্টাৰ্টিং মই তেতিয়া ক্লাছ 7-8 মানত আছিলোঁ চাগে। তো আমি তেতিয়া ৰাতিপুৱা 6:30 মানত আমাৰ টিউশ্যন থাকে। তো আমি সকলো যিমান আমাৰ গ্ৰুপৰ আছিলে বন্ধুবিলাক, তো সকলো আমি একলগ হৈ টিউশ্যন কৰিবলৈ যাওঁ। তো পুৱাই এজাক বৰষুণত আমি সেইদিনাখন টিউশ্যন কৰিবলৈ গ'লোঁ আৰু সেইদিনাখন আমি একো ছাতি বা একো ৰেইনকোট পিন্ধি যোৱা নাছিলোঁ। তো বৰষুণ জাক আহিলে আমি আধা ৰাস্তাতে বৰষুণ জাক পালোঁ। বৰষুণ জাকত তিতি আমি সেইদিনাখন টিউশ্যন বাং কৰি আমি ফুৰিবলৈ গ'লোঁ। মানে সেইদিনা ইমানে মানে ফূৰ্তি লাগিছিলে আমাৰ, মানে আমি নিজকে পাহৰি গৈছিলোঁ সেইদিনাখন। ইমানে ফূৰ্তি বন্ধুসকলৰ লগত। আৰু তেতিয়া এটা কথা আছিলে, তেতিয়া কোনোবা লগৰ বা কাৰোবাৰ হাতত যদি বাইক বা এখন স্কুটাৰ এনেকুৱা এখন বাহন যদি আমি দেখা পাওঁ, সেইখন এটা চলাই চাবৰ কাৰণে বেলেগ এটা আমাৰ ইণ্টাৰেষ্ট আছিলে। ঘটনাটো হ'ল, মোৰ এজন বন্ধুৰ সেইটো সময়ত এখন স্কুটাৰ আছিলে। সেই স্কুটাৰখন সি লৈ আনিছিলে টিউশ্যন কৰিবলৈ আহোঁতে। তো সেইদিনাখন তাক ক'লোঁ যে স্কুটাৰখন অকণমান চলাই চাওঁচোন। সি দিলে স্কুটাৰখন চলাই চাবলৈ। তাৰপিছত মইতো স্কুটাৰ এইবোৰ ইমান নলেজ নাছিলে, তেতিয়া একো নাজানিছিলোঁ। ঘপকৈ চালোঁ, এইটো সি শিকাই দিলে। ঘপকৈ ষ্টাৰ্ট দি পালোঁ। ঘপকৈ ষ্টাৰ্ট দি মেলি ঘপকৈ এক্সেল দবাই মেলি আগলৈ গুচি গ'লোঁ। গৈ মেলি একদম নলাত গৈ সোমাই দিলোঁগৈ। বৰ লাজ লাগিলে তেতিয়া দেই। আৰু ভগৱান গুৰুজনা ভাল আছিলে সেইদিনাখন। তাৰপিছত ইমানে ভয় লাগিলে যে স্কুটাৰখন কিবা হ'ল নেকি, যে বন্ধুজনৰ সেই স্কুটাৰখনটো তেখেতৰ বাপেকৰ আছিলে। কিবা ক্ষয় ক্ষতি হৈছে যদিতো এতিয়া পইচা পাতিও নাছিলে হাতত তেতিয়া ভৰিবৰ কাৰণে। কিন্তু বৰ বিশেষ একো নহ'ল। সিও ক'লে বাদ দে এইটো নালাগে, এতিয়া চলাবলৈ ভালকৈ শিকি ল, ঠিক আছে। তো সেইটো কথাৰ পৰা সেইদিনাখনৰ পৰাই শপত ল'লোঁ যে যেতিয়া নিজৰ দমত যেতিয়ালৈকে এখন বাহন বা কিবা এখন নলওঁ, তো মই লোকৰ বস্তু কেতিয়াও হাত নলগাওঁ বুলি শপত ল'লোঁ। তো সেইদিনাখন সেই ইনচিডেণ্টটোৰ পৰা এইটোৱে শিক্ষা পালোঁ যে একো জ্ঞান নথকাকৈ, একো এটা বিষয়ত জ্ঞান নথকাকৈ কেতিয়াও আপুনি কোনো বস্তুৰ প্ৰতি কেতিয়াও লোভ কৰিব নালাগে। সম্পূৰ্ণ জ্ঞান থাকিলেহে সেই বস্তুটো ইউজ কৰিব লাগে। তো বন্ধুসকল, এই ঘটনাটোৰ পৰাই এটা শিক্ষা পোৱাও গ'ল। আৰু এটা কথাও, আজি সকলোৱে আছে, আজি মোৰ হাতত সকলো আছে, কিন্তু সেই সময়কণ, সেই যে ফূৰ্তি ফাৰ্তা কৰিছিলোঁ সেইকণ কিন্তু আজি আমি ঘূৰাই নাপাওঁ কেতিয়াও। ভাবিলে কেতিয়াবা দুখো লাগে আৰু কেতিয়াবা ঘটনাবিলাক মনত পৰিলে নষ্টালজিক হৈ যাওঁ। আৰু এই আজি ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ এইটোৱে আছিলে, এটা জ্ঞানো আৰু কিছু পুৰণা কথা মনত পৰাৰ বাবে। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। নমস্কাৰ, ধন্যবাদ।